নমস্কাৰ এমনত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। অসমৰ শিক্ষিত নিবনুৱাসকলে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, কিয়নো চৰকাৰে 4,000 নতুন পষ্টৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিব দিছে। যিসকল শিক্ষিত নিবনুৱাই এতিয়ালৈকে চৰকাৰী চাকৰি লাভ কৰিব পৰা নাই, সেইসকল শিক্ষিত নিবনুৱাৰ কাৰণে চৰকাৰে লৈ আহিলে 4,000 নতুন চাকৰি। এই চাকৰিত যদি আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব যায় তেন্তে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব আৰু কিমান তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব বিস্তাৰিত এইটো ভিডিঅ'ৰ মাজত আপোনালোকক জনাই আছোঁ। তো আপোনালোকে স্ক্ৰীনত সাধাৰণ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। আপডেটটোত কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল ছেকশ্যন IBPS লাষ্ট ডেট 21/07/2023। তাৰপিছত লিখা আছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল ছেকশ্যন IBPS has released an employment notification to conduct online examination for the next common requirement process CRP grade 13 to require 4,045 clerical career posts. The examination is tentatively scheduled in August, September 2023 and October 2023. Interested and eligible candidate may apply online here. তো এতিয়া আপোনালোকক জনাই আছোঁ IBPSৰ আণ্ডাৰত ক্লাৰ্কৰ ৰিকুৱাৰমেণ্ট দিছে 2023 চনত পোষ্ট হ'ল 4,045টা। তো আপোনালোকে বিচাৰিলে কিন্তু এই 4,045টা পদৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিব পাৰে। তো IBPSত যদি আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব বিচাৰে তেন্তে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, বয়স কিমান লাগিব, এতিয়া আপোনালোকক জনাই আছোঁ। বয়সৰ ক্ষেত্ৰত কোৱা হৈছে কেণ্ডিডেটছ এজ শুড বি between 20 years to 28 years on 1st July 2023। তো ইয়াতে কোৱা অনুযায়ী কেণ্ডিডেটসকলৰ বয়সৰ ক্ষেত্ৰত কোৱা হৈছে 20ৰ পৰা 28। তো 20ৰ পৰা 28 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব আপোনালোকে যদি IBPS ক্লাৰ্ক পোষ্টৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিব বিচাৰে। তো 1 জুলাই 2023 তাৰিখৰ ভিতৰত আপোনালোকৰ বয়স কিমান হৈছে চাই ল'ব। তাৰপিছত এজ ৰিলেক্সেশ্যন কোনসকল মানুহৰ কাৰণে কিমান % দিছে এতিয়া আপোনালোকক জনাই আছোঁ। শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইবৰ কাৰণে কোৱা হৈছে 5 বছৰ। তাৰপিছত আদাৰ বেকৱাৰ্ড ক্লাছেছৰ কাৰণে কোৱা হৈছে 3 ইয়াৰ্ছ। তাৰপিছত পাৰ্চনছ উইথ ডিজেবিলিটিৰ কাৰণে দিয়া হৈছে 10 বছৰ। তো এতিয়া আপোনালোকক জনাই আছোঁ আপোনালোকে যদি IBPSৰ ক্লাৰ্ক পোষ্টৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিব বিচাৰে তেন্তে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান থাকিব লাগিব। তো এই বিষয়ত ইয়াতে স্পষ্টভাৱে কোৱা হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন এ ডিগ্ৰী গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ফ্ৰম এ ইউনিভাৰ্চিটি ৰিকগনাইজড by the government of India or any equivalent qualification recognized as such by the central government. The candidate must possess valid marksheet degree certificate that he by she is a graduate on the day he by she registers and indicated the percentage of marks obtained in graduation while registering online. তো ইয়াতে কোৱা অনুযায়ী আপোনালোকে যদি IBPSৰ ক্লাৰ্ক পোষ্টৰ কাৰণে আবেদন কৰিব বিচাৰে তেন্তে গ্ৰেজুৱেট হোৱাটো বাধ্যতামূলক, আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। তো এতিয়া আপোনালোকক ডেটৰ বিস্তাৰিত জনাই আছোঁ, কিমান তাৰিখে লাষ্ট ডেট আৰু কিমান তাৰিখে এক্সাম হ'ব, কিমান তাৰিখে কল লেটাৰ প্ৰদান কৰিব বিস্তাৰিত জনাই আছোঁ। তো অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে 1 জুলাই 2023 তাৰিখৰ পৰা আৰু লাষ্ট ডেটৰ কথা কোৱা হৈছে 21 জুলাই 2023। তাৰপিছত কোৱা হৈছে ডেট অফ ডাউনলোড কল লেটাৰ অফ পেড। তো পেড এক্সামৰ কাৰণে কল লেটাৰ প্ৰদান কৰিব আগষ্ট মাহত। তো আগষ্ট মাহত কল লেটাৰ প্ৰদান কৰাৰ পিছত ডেট অফ কণ্ডাক্টেড পেড আগষ্ট 2023। তো কল লেটাৰ প্ৰদান কৰাৰ পিছতেই কিন্তু পেড এক্সাম হ'ব। তাৰপিছত কোৱা হৈছে ডেট অফ ডাউনলোড কল লেটাৰ ফৰ প্ৰাইমেৰী এক্সাম আগষ্ট 2023। আকৌ ইয়াতে কোৱা হৈছে প্ৰাইমাৰী এক্সামৰ কাৰণে আগষ্ট মাহতে কিন্তু চৰকাৰে কল লেটাৰ প্ৰদান কৰিব আৰু কল লেটাৰ প্ৰদান কৰাৰ পিছত এইখন পোষ্টৰ প্ৰাইমেৰী এক্সাম ছেপ্টেম্বৰ নাইবা আগষ্ট মাহৰ ভিতৰত চৰকাৰে পাতিব। তাৰপিছত কোৱা হৈছে ডেট অফ ৰিলিজ অফ ৰেজাল্ট ফৰ দ্য অনলাইন এক্সামিনেশ্যন। তো এইখন প্ৰাইমাৰী এক্সাম হোৱাৰ পিছত ছেপ্টেম্বৰ নাইবা অক্টোবৰ মাহৰ ভিতৰত এইখন পৰীক্ষাৰ ৰেজাল্ট ঘোষণা কৰিব চৰকাৰে।
তাৰপিছত কোৱা হৈছে ডেট ফৰ ডাউনলোড কল লেটাৰ অৰ মেইন এক্সাম ছেপ্টেম্বৰ বাই অক্টোবৰ 2023। আপোনালোকে যদি এইখন পোষ্টৰ প্ৰাইমাৰী এক্সাম পাছ কৰে তেন্তে মেইন এক্সাম ছেপ্টেম্বৰ নাইবা অক্টোবৰ মাহৰ ভিতৰত দিব লাগিব। তাৰপিছত কোৱা হৈছে ডেট অফ মেইন এক্সাম অক্টোবৰ 2023। তো অক্টোবৰ 2023 কিন্তু মেইন এক্সাম দিব লাগিব আৰু মেইন এক্সাম দিয়াৰ পিছৰ ৰিজাল্টটো প্ৰদান কৰিব 2024 চনৰ এপ্ৰিল মাহত। 2024 চনৰ এপ্ৰিল মাহত IBPS পোষ্টৰ ৰিজাল্ট কিন্তু আপোনালোকে পাই যাব। তো যিসকলে অনলাইন এপ্লিকেশ্যন কৰিব বিচাৰিছে কেনেকৈ কৰিব জানিবলৈ অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক অনলাইন এপ্লিকেশ্যন কেনেকৈ কৰিব লাগিব ষ্টেপ বাই ষ্টেপ জনাই দিবলৈ চেষ্টা কৰিম। তো আজি ইমানেই, ধন্যবাদ।